নমস্কাৰ ফ্ৰেণ্ডছ, সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো আন দিনাতকৈ অলপ বেলেগ ধৰণৰ হ'ব। কি হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিলে গম পাই গৈ থাকিব। চ' এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ভিডিঅ'টো এনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে। কিছু ক্ষেত্ৰত মহিলাসকলৰ মুখত পিম্পলছ, ডাৰ্ক স্পট তেনেকুৱা ধৰণৰ বহুতো সমস্যাই দেখা দিয়া যায়। তথাপিতো মানে সেইবিলাকৰ পৰা কেনেকৈ মানে সমস্যাটো দূৰ কৰিব পাৰি, তাকে আজি আপোনালোকক মই এটা বস্তু দেখাম। বস্তু নহয়, মই ঘৰতে কেনেধৰণে মুখখন ভালকৈ ৰাখিব পাৰোঁ আৰু যাতে সেইবিলাকৰ সমস্যাৰ পৰা সেইবিলাক সমস্যা যাতে সহজতে আমাক মানে অনিষ্ট কৰিব নোৱাৰে, তাকে আজি আপোনালোকক দেখাম। যিহেতু মোৰ মুখতো এইবিলাক প্ৰায় পিম্পলছ, ডাৰ্ক স্পট মানে উভৈনদী হৈ গৈছে, তাকে মই আজি মোৰ নিজৰ মুখতো লগাম বুলি লৈছোঁ। আৰু আপোনালোককো সেইটো বস্তুৱে মানে সেইকেইটা যি মই বস্তু লগাওঁ সেইকেইটাই আপোনালোককো উপকাৰ কৰিব বুলি মই ভাবি আপোনালোকলৈ এই ভিডিঅ'টো দিব বিচাৰিছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে ভাল লাগিব আৰু। ঠিক আছে, চাই থাকক। এতিয়া মই কি বস্তু লৈছোঁ আপোনালোকক দেখাই গৈছোঁ। বস্তুকেইটা হৈছে এইকেইটা। ইয়াত মই ময়দা লৈছোঁ 1 টিস্পুন, আৰু এটা কল লৈছোঁ, পকা কল, এয়া জাহাজী কল এডোখৰ কাটি লৈছোঁ মোৰ মুখৰ জোখত যিমানখিনি সানিব লাগে। আৰু লগতে এইটো গোলাপ জল অলপ লৈছোঁ। বৰ বেছি একো বিশেষ নালাগে, ঘৰতে যিখিনি বস্তু পোৱা যায় সেইখিনি মানে থাকে সেইখিনিয়ে সানিব পাৰিব। আৰু লগতে এইটো মই লৈছোঁ স্কিন চাইন ক্ৰীম, এইবিলাক মাৰ্কেটত এভেইলেবল হৈ থাকে। এইটো ক্ৰীম লৈছোঁ, আৰু ইয়াৰ পৰা মই 1 টিস্পুন হাফ টিস্পুন লৈ ল'ম ক্ৰীম। আৰু এয়াকেইটা মই হাত মিহলি কৰি ল'ম, যিহেতু মুখত এয়া আকৌ দেখাই দিছোঁ। এইকেইটা মই ধুনীয়াকৈ মিক্স কৰি লৈ মই মুখত লগাম। যিহেতু মই মুখখন এতিয়া মই মুখখন ভাল ধৰণে চাফা দি ঠাণ্ডা পানীৰে দি ধুই লৈছোঁ। আৰু এটা কথা মন কৰিব, মুখখন যিহেতু এইটো বস্তু লগাওঁতে মুখখন সদায় চাবোন দি নহয়, কেঁচা পানীৰে ইউজ নকৰাকৈ ভাল ধৰণে ধুই ল'ব। আৰু মই এতিয়া এই বস্তুকেইটা লগাম, আৰু কেনেধৰণে লগাম কি কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। বস্তুকেইটা এইকেইটা মই ভাল ধৰণে এইকেইটা মিক্স কৰি ল'ম। এইটো মই কলটো গুচাই ল'ব লাগিব। বেছি মানে ভাল হয় পকা কল হ'লে। মানে এয়া মোৰ হৈ গ'ল। মই এতিয়া এইটো কেনেধৰণে সানিম আপোনালোকক দেখাইছোঁ। আৰু ইয়াৰ মানে মিক্স কৰি চবটো আৰু এতিয়া মই লগাম যোনখিনি পানী কৰি লওঁ। ধুনীয়াকৈ মাছাছৰ গোটেই মানে যেনেকৈ ফেচিয়েল কৰিলে কৰে তেনেকৈ ধৰণে কৰিব। তো এনেকৈ লৈছোঁ আৰু ক'লা এইবিলাকতো ধুনীয়াকৈ লগাই ল'ব লাগে। এইটো কাক দিছিলে মই কেতিয়াবা কম বাৰু কেনেকৈ ইমান ক'লা কেনেকৈ হ'ল, কি কাৰণে ক'লা, মই আপোনালোকে বেলেগ এটা ভিডিঅ' বনাই দিম বাৰু।
ব্যৱহাৰ কৰা নাই আৰু ফেচ ৱাছ এইবিলাকো ব্যৱহাৰ কৰা নাই চাব। আৰু এতিয়া মই মুখখন ভালকৈ মোহাই লওঁ ৰ'ব। আৰু প্লিজ ঘৰত তেনেধৰণে ব্যৱহাৰ কৰি চাব, কেনেকুৱা পাই জনাব। আৰু যিহেতু এনেকুৱা ধৰণৰ সমস্যা সকলোৰে হৈয়ে থাকে আৰু তেনেকৈ ধৰণে ডক্টৰৰ ওচৰত নগৈও এনেকৈ ধৰক পাৰ্লাৰত নগৈও এনেকৈ ঘৰতে অকণমান ব্যৱহাৰ কৰি চালে মেলিলে ধৰক ফলটো ঘৰতেও পোৱা যায়। ঠিক তেনেদৰে আপোনালোকে চবেই মোৰ এই টিপছটো সকলোৱে ব্যৱহাৰ কৰিব বুলি আশা ৰাখিলোঁ। চ' তেনেহ'লে আজিলৈ বাই বাই।